আসসালামু আলাইকুম বন্ধুসকল এয়া ৰমজান মাহ শেষ হ'বৰ সময় হৈ আহিছে গতিকে মই ভাবিলো ফিতৰাকেইটা আদায় দিয়া যাওক আৰু সেই কাৰণে মই বজাৰৰ পৰা এই বন্নি চাউল কিনি আনিছো এয়া বন্নি চাউল আৰু এইটো হৈছে আমাৰ একসা পৰিমাণৰ এটা পাত্ৰ এই পাত্ৰটো কলকাতাৰ পৰা কিনি অনা হৈছিল যদি আপোনালোকে জানিব বিচাৰে পাত্ৰটো এনেকুৱা ধৰণৰ ইয়াৰে ব্যাসটো আছে সন্মুখৰ ফালে 12 সেন্টিমিটাৰ আৰু ডেপটো আছে মানে ওখটো এইটো আছে 24 সেন্টিমিটাৰ আৰু তলৰ ফালে বহলটো অলপ বেছি আছে তলৰ ফালে বহলটো আছে আপোনাৰ 13 সেন্টিমিটাৰ গতিকে এইটো হল আমাৰ একসা পৰিমাণৰ পাত্ৰ আৰু এই একসা পৰিমাণৰ পাত্ৰটোত মই যিখিনি চাউল সম্পূৰ্ণ কৰি ভৰাইছো আমি যি ধৰণৰ বন্নি চাউল ঘৰত খাওঁ ঠিক সেই ধৰণৰ বন্নি চাউল আনি পেলে মই ফিতৰা দিব বিচাৰিছো তা পৰিমাণৰ যি চাউল বন্নি চাউল এইখিনিক যদি আমি কিলোগ্ৰামত যদি জোখো কিমান হয় সেইটো আমি দেখাব চেষ্টা কৰিছো এই চাউল 2 কিলো 405 গ্ৰাম 2 কিলো 405 গ্ৰাম